শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ ব্যৱস্থা যোৱা 14 তাৰিখে কাশ্মীৰত যিটো ঘটনা সংঘটিত হ'ল এই ঘটনাটো আমি তীব্ৰ ভাষাৰে আমি গৰিহণা দিছোঁ আৰু দোষীক মানে কৰায়ত্ব কৰি পেলাই তেখেতসকলক কঠোৰ হাতেৰে দমন কৰাৰ কাৰণে আমি ভাৰত চৰকাৰক অনুৰোধ কৰিছোঁ আৰু এই সময়ত গড়েশ্বৰ UN একাডেমীৰ সমূহ ছাত্ৰ ছাত্ৰী আৰু এই অঞ্চলৰ নিখিল বড়ো ছাত্ৰ সন্থা আক্ৰাছু গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদ আৰু বড়ো সাহিত্য সভা সকলো দল সংগঠনে আজি প্ৰতিবাদ কৰাৰ লগতে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান কৰিছে তো আমি ভাৰত চৰকাৰক ক'ব বিচাৰিছোঁ যে পাকিস্তানী যি সন্ত্ৰাসবাদীয়ে আমাৰ যি মানে ভাৰতৰ যি মানে সেনাবাহিনী বা CRPF বা বিভিন্ন মানে আমাৰ যি মানে দেশখনৰ যিসকলে ৰক্ষণাবেক্ষণ দি আছে তেওঁলোকৰ ওপৰত যি বৰ্বৰতাৰে তেখেতসকলৰ যি নেকি বা হত্যা বা বিভিন্ন ধৰণৰ ঘটনা সংঘটিত কৰি আহিছে এই ঘটনাবিলাক আমি এইকাৰণে ভাৰত চৰকাৰক ক'ব বিচাৰিছোঁ যে এই তাৰমানে তাত কি হৈ আছে এইটো মানে ভালকৈ পৰ্যবেক্ষণ কৰি পেলাই ব্যৱস্থা গ্ৰহণ কৰাৰ এই ঘটিলে আমি মানে তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ যিসকলে মানে ঘটনাটো সংঘটিত কৰিলে আমি আৰু যে এই যিসকলে মানে শ্বহীদ হৈ গ'ল যিসকলে মানে দেশৰ ৰক্ষণাবেক্ষণৰ কাৰণে নিজৰ জীৱনটো মানে ডনেট কৰিব লগা হ'ল সেইকাৰণে আমি এপছৰ তৰফৰ পৰা আৰু বিভিন্ন ৰাজ্য ইয়াতে দল সংগঠন অংশগ্ৰহণ কৰিছে আৰু আমি একেলগে ইউনাইটেডলি আমি মানে যিসকলে মানে সেই ঘটনাটো মানে সংঘটিত কৰিলে আমি মানে তীব্ৰ ভাষাৰে আমি শ্বহীদসকল পাকিস্তান মুর্দাবাদ সন্ত্রাসবাদ নিপাত যাওক সন্ত্রাসবাদ নিপাত যাওক মুর্দাবাদ মুর্দাবাদ পাকিস্তান মুর্দাবাদ মুর্দাবাদ মুর্দাবাদ